আৰে আগতে 1 টকাত 5টা বিড়ি পাইছিল আৰু এতিয়া 1 টকাৰ এডালহে দিয়ে। তই কৈছোন এতিয়া মই 1 টকাটো কেনেকে বচাওঁ? চাৰে ভাই তোৰ বাপেৰেতো বিড়ি খায়, তই চাই থাকিবি বাপেৰে চাৰ্টটো খুলি ক'ত থৈ দিয়ে হা। বাপেৰৰ পকেটৰ পৰা একডাল বিড়ি উলিয়াই ল'বি, বাচি যাব 1 টকা। হৈত চালা ধৰা পৰিলে কি হ'ব? আৰে মই কিমান খালো? আবে মোৰ বাবাইতো বিড়িয়ে নাখায়, কি কৰিম মই? আৰে চাধাটো খাই ন? আৰে চাধা খায় কিন্তু লোকৰ পৰা খুজি খুজি খাই ৰে। আৰু তোৰ বাবা কিৰপিন দেখোন। আৰে আমাৰ লেটিঙৰ গাঁতটো ফুল হৈ গ'ল। নতুনকে গাঁত খান্দিবলৈ পইচা নাই ন? আৰে পইচা ক'ত পাম নতুনকে লেটিং বনাব কৈছোন গাঁত খান্দিবলৈ। আৰে আমাৰ ঘৰত আহিবি হাগিবলৈ। আৰে কিন্তু তই দেখোন ৰাতিপুৱা আমাৰ ঘৰত হাগিবলৈ আহ। হৰি মোৰ কুৰকুৰি খাব মন গৈছে, কুৰকুৰি 1 পেকেট আনি দে না। আৰে যেতিয়াৰ পৰা তোক ভাল পাইছো তই দেখোন খুজিয়ে থাক। নোখোৱা যদি কৈ দে আজিৰ পৰা ব্ৰেকআপ। হয় নেকি? হ'ব দে। কুৰকুৰি খুৱাবলৈ পইচা নাই তোৰ ভিখাৰী, ভাল পাবলৈ আহিছ। বাপেৰে পইচা দিছিল। আৰে চুপ কেলা চিঙি দিম। আৰে তই গৰু চুৰ কৰিব গৈছিলি বোলে? তই গম পালি? কোন গাঁৱত পুৰা ফেমাছ হৈ গ'ল তই গৰু চুৰ বুলি। ললিতা বনৰীয়ে চবকে কৈছে। গৰুটো বগা নে ক'লা? খুৰা মই বিয়া পাতিব খোজো, মই বহুত ভাল পাওঁ আগৰে পৰা। মই নিবিচাৰো ই পাগলৰ লগত থাকক। ময়ো নিবিচাৰো, সেইকাৰণে তাক বিয়া পাতি লৈ যাব বিচাৰিছো। এই ককাৰ তাতে আছে নেকি খুজিব যাওঁ ৰ। ককা বহিছো দেই। ককা বিড়ি এডাল পাম নেকি? মোৰ লগত নাই বোপাই। চাধা অকণ নাই? চাধাও খাওঁ কিন্তু পইচা নাই মোৰ তাত। চেগুনৰ পাত মোহাৰি খাওঁ। এক বিয়া দিম বুলি কয় কিমান বস্তু ললি মোৰ পৰা, আৰু এতিয়া কৈ আছ যে এক বিয়ালে গলত বিয়া দিবি। এইটো হ'ব নোৱাৰে। বাপেক জীয়েকে মিলি কিমান টকা খালি মোৰ পৰা, এটা ঘূৰাই দিব লাগিব কিন্তু কৈ দিছো। মোৰ চুলিখিনিও তই খুজিছিলি তোৰ মাথাত লগাম বুলি, মই হয়তো দিম বুলি কৈছিলো, কিন্তু এতিয়া তই এই বেলেগত বিয়া দিবি। তই যিটো জাংগীয়া পিন্ধি আছ সেইটো মোৰ টকাতে আনা কিন্তু কৈ দিছো। হয়নে নহয় ক? ৰমেনৰ দোকানৰ পৰা আনি দিছিলো নাই তোক? মোৰ বস্তুখিনি ঘূৰাই দে, নহ'লে মোৰ মাক কৈ দিম মই কৈ দিছো। তোৰ মাথাত আনিবলৈ মই নাৰিকল তেলো আনি দিছিলো, এতিয়া বান্দৰৰ নিচিনা চাব আহিছ। চবে চাই ল তপাই বান্দৰৰ নিচিনা চাই আছে মোক ঘূৰি ঘূৰি। কিন্তু মই লৈ যাম কৈ দিছো। এনেকে চকুত দি নাচাবি, চকু ফুলাই দিম কৈ দিছো। সেইদিনাখন চাধাৰ টেমা এটাও দিছিলো তোক, আৰু মটৰ বটল এটাও দিছিলো। বনৰী মেন কালপিতটো, মোৰ যদি খং হৈছে তোৰ নিচিনা এই কুটপা কৰি দিম, গোটেই চুলিখিনি খৰাই দিম। মোকে চিনি পোৱা নাই, এতিয়া কান্দি দেখাবলৈ আহিছ। মোৰ পৰা লিপষ্টিক লওঁতেতো কান্দা নাছিল। তই ছোৱালী মানুহৰ গাড়ীটো হাগ তোৰ পোকৰ আজি ভোট জলকীয়া লগাম মই ৰ। লগাই যাওক ঠিকছে লগা চালা, লোকৰ গাড়ীত হাগিব যাওঁ চালা, ভোট জলকীয়াৰ মজা গম পাবি আজি ৰ। সি মোৰ গাড়ীটো আজি হাগিব ওলাইছিল বুজিছ, অকণমান হাগিলে এইটো চা লাগি আছে চা। মইতো হাগা নাই, এইটো পাৰ চৰাইহে হাগিছে, ওপৰৰ পৰা উৰি যোৱা দেখিছোঁ মই। ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক এটা কৰি দিব, আৰু নতুনকৈ চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়াহে আপোনালোকে সদায় সদায় হাঁহি থাকিব পাৰিব।